নমস্কাৰ, ইণ্ডিয়ান জব আপডেট চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাই এটা বিশেষ ভাল খবৰ দিবলৈ ওলাইছোঁ। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ টুইট কৰিছে আৰু এই টুইটটোৰ জৰিয়তে তেখেতে জনায় যে ৰাজ্যত যি অনুষ্ঠিত হৈ গ'ল গুণোৎসৱ অনুষ্ঠিত হৈ গৈছিল 2022 চনত, ইয়াত এ গ্ৰেড প্ৰাপ্ত 4,842খন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ লগতে উদগনিমূলক বঁটা হিচাপে বিদ্যালয়সমূহলৈ 25,000 টকাকৈ অৰ্থ প্ৰদান কৰা হ'ব। আৰু এই যি সভা হ'ব, সভাখন হ'ব খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। আৰু এই যি সম্বৰ্ধনা অনুষ্ঠানৰ যাৱতীয় যিবিলাক প্ৰস্তুতি আছে, এই প্ৰস্তুতিসমূহ বুজ ল'বলৈ তেখেতে খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আছে, খেলপথাৰত উপস্থিত হয় আৰু তাৰ যি ক্লিপ আছে, এই ক্লিপসমূহৰ লগতে তেখেতে এ গ্ৰেড প্ৰাপ্ত যি বিদ্যালয় আছে 4,842খন, তেখেতসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ লগতে উদগনিমূলক হিচাপে বিদ্যালয়সমূহলৈ 25,000 টকাকৈ দিব বুলি বিশেষ টুইটটোৰ জৰিয়তে জানিবলৈ দিয়ে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থকাৰ আগতে ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।